কৰোনাত আক্ৰান্ত হৈ পুনৰ বহিৰাজ্যত মৃত্যু মেৰাপানীৰ এজন লোকৰ। মৃত্যু হোৱা লোকজন মেৰাপানীৰ গড়বস্তিৰ মোহন সিংৰ। উল্লেখ্য যে লোকজনে কেৰেলাৰ কটেন জিলাত এটা ব্যক্তিগত কোম্পানীত 2 বছৰ ধৰি কৰ্মৰত হৈ আছিল। প্ৰায় এসপ্তাহৰ পূৰ্বে কৰোনাত আক্ৰান্ত হোৱা লোকজনে কোভিড চিকিৎসাৰ অভাৱতে মৃত্যু হোৱা বুলি পৰিয়ালবৰ্গই জানিবলৈ দিছে। লোকজনৰ মৃতদেহ কেৰালাতে সৎকাৰৰ ব্যৱস্থা কৰাৰ বিপৰীতে মেৰাপানীত পৰিয়ালৰ লোকে প্ৰতীকীভাৱে ঘৰত অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰিছে। ইফালে দেশত ভয়াৱহ ৰূপত কৰোনাৰ সংক্ৰমণে দেখা দিয়াৰ সময়তে বহিৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। কি হয় আপোনাৰ? মোৰ দাদা হয়। নামটো কি? মোহন গড়। কেনেকৈ ঢুকালে তেওঁ? কৰোনাত ঢুকালে বুলি কৈছে, আমিতো নাজানো নহয় কেনেকে কি হৈছে। বাহিৰত থকা মানুহে। ক'ত আছিলে? কেৰেলা। কিমান বছৰ ধৰি হ'ল? 2 বছৰ। কেনেকৈ খবৰটো পালে আপোনালোকে? মোৰ দাদা নিজে গম দিছে আৰু যেনিবা এনেকুৱা মোৰ বেমাৰ হৈছে, খুব গাবোৰ বিষাইছে কৈছে, দুৰ্বল লাগিছে, জ্বৰ কাহ হৈছে তেনেকৈ ক'লে। তাৰপৰা ট্ৰিটমেণ্ট লৈছোঁ বুলি কৈছে, ভাল পোৱা নাই আৰু। তাৰপৰা আকৌ পাছদিনাখন সুধিলে ভাল পাইছোঁ বুলি কয়। কালিতো গধূলি জ্বৰ কাহ মাথা বিষ তেনেকৈ হৈছে বুলি কৈছে আৰু। তাত চিকিৎসালয়ত এডমিট হৈ আছিলে? এডমিট হোৱা নাই, এনে ৰুমতহে আছিলে, এডমিট নহ'ল। নেকি? হস্পিটেলত ঢুকোৱা নাই। তাত হোম আইচলেশ্যন হৈ আছিলে? কালি 9টা-7টা মান বজালৈকে কথাই পাতি আছে, ভাল আৰু ধুনীয়াকৈ কথা পাতিছে। খালি ঠাণ্ডা লাগিছে, মাথাটো গধুৰ লাগিছে তেনেকৈ কৈ আছে আৰু। তাত কি বুলি ভাবে আপোনালোকে? মানে তাত কেৰেলাত সু চিকিৎসাটো পোৱা নাই নেকি? পোৱা নাই, সেইটো কাৰণে ঢুকাইছে বুলিয়ে ভাবিছোঁ আমি। এতিয়া চিকিৎসাটো ভালকৈ পোৱা নাই। আৰু যিবোৰ যি 4জন হৈছিলে নহয়, 2জন ভাল হ'ল, এজনটো কালি ঢুকাইছে আৰু আমাৰ দাদা আজি ঢুকাইছে। তাৰপিছত দাদা আমাক কৈছে যে লাইট যিবোৰ আছিলে, বৰ্ড আছিলে, চব 2জন ভাল হৈ গ'ল, চব ভাঙি থৈ গ'ল, আন্ধাৰত আছে কালি। তাৰপৰা লগৰ এজন আছে, লগৰজনক মই কালি নিজে ফোন কৰিছোঁ যে দাদা আপুনি বোলো, আমাৰ দাদা আপোনাৰ বেমাৰ হৈ আছিলে, তেতিয়া আমাৰ দাদাইতো আপোনাক চিকিৎসা লৈছিলে। মৃতদেহটো ক'ত সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছে? তাতে কৰিলে বুলি কৈছে, আনিবলৈ নিদিয়ে কৰোনা বুলি কোৱাৰ কাৰণে। লগৰকেইজনে কৈছে এতিয়া ফোন কৰিছে বোলে আমি মৃতদেহ উঠাইছোঁ আৰু তাত নিয়ম কানুন কৰক তেনেকৈ খবৰ দিছে। সেইটো কাৰণে এতিয়া ৰাইজ আহিছে, ৰাইজে এয়া কৰিবলৈ লৈছে।